Hello guys, you all welcome and welcome back to my YouTube channel Aman Studio. আৰু আজি হল বহাগৰ প্ৰথমটো দিন, আজি হল নতুন বৰ্ষৰ উদ্যাপন। সো সকলোকে মই বহাগ বিহুৰ বহুত শুভকামনা জনাইছো আৰু অসমীয়া নৱবৰ্ষৰো বহুত শুভকামনা জনাইছো। লগতে আজি আমাৰ ইয়াতে ভাগৱত ঘৰুৱা হ'ব, তো তাৰে বাবে মই সাজু হৈছো। এয়া মোৰ আউটফিট আজি আপোনালোকক বেক কেমেৰাৰে দেখাই আছো। তো গোটেই ভিডিঅ'টো দেখাই থাকিম যিমানখিনি পাৰো। আজি ভাগৱত ঘৰুৱাত কি হয় কি নহয়, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আজি বহাগৰ প্ৰথম দিন বুলি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো আজি আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু লগতে মোৰ চেনেলটো নতুনকৈ যোন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া হ'ল মোৰ আউটফিট আজিৰ। আৰু ভাগৱতখন থোৱাৰ বাবে এই পালকিটো বনোৱা হৈছে। আৰু এইখন লৈ আমি গোটেই ত্ৰিনিয়ন নগৰ এৰিয়াটো ভ্ৰমণ কৰিম। তো চাই থাকক শেষলৈকে ভিডিঅ'টো, গোটেইখিনি চাওক, আমেজ পাব। সেইটো মই লওঁ ৰ আৰু ভাগৱতখন আমি চাৰিজনে দাঙি আছিলোঁ, মানে পালকিখন আমি চাৰিজনে দাঙি আছিলোঁ। চাৰিজন মানে আমি পাঁচজনে আছিলোঁ, সাল সলনি কৰি আমি দাঙি আছিলোঁ চাৰিজনকৈ এবাৰত। তো গোটেইখিনি দেখাইছোঁ আপোনালোকক যিমানখিনি পাৰোঁ। আৰু বহাগৰ প্ৰথম দিন বুলি আমাৰ গোটেই ৰাইজে মিলি এই অনুষ্ঠানটি কৰিবলৈ চেষ্টা কৰিছে। তো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু সকলোলৈ মই প্ৰথমতে ক'লোৱে মই বহাগ বিহুৰ শুভেচ্ছা দিলোঁৱেই চবকে। তো আকৌ এবাৰ মই দি দিছোঁ, বহাগ বিহুৰ বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু লগতে অসমীয়া নৱবৰ্ষৰো বহুত শুভেচ্ছা থাকিল। আৰু এতিয়া আমাৰ লক্ষী মাক বিহুৱান হিচাপে এখন বস্ত্ৰ আগবঢ়োৱা হ'ব। আৰু বাকী কাৰ্যসূচীখিনিও এনেকৈ চলি থাকিব, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। বিশেষ ভক্ত মাননীয় মনোৰঞ্জন মেধি ডাঙৰীয়াই বহিবলৈ অনুৰোধ জনাইছোঁ। সম্পাদক ৰাজবংশী ডাঙৰীয়াই প্ৰথমে
সুনীল আৰু ভাগৱত শেষ হোৱাৰ পিছত এই অলপমান জলপানৰ ব্যৱস্থা কৰা হৈছিলে সেইখিনি গ্ৰহণ কৰাৰ পিছত আমি ঘৰলৈ গুচি আহিলোঁ তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ ইয়াতে কেইটামান ফটোজ দি দিছোঁ আপোনালোকৰ বাবে তো যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব চেনেলটো যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি